Hey guys, welcome back to my another vlog. আৰু বহুদিন ব্যস্ত এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু এতিয়া গৰম বন্ধ, স্কুলো বন্ধ, তেনেকৈ কলৈকো যোৱা প্লেনিং নাছিলে এইবাৰ ক্লাছ 10ত যিহেতু। চ' আইতাও আহিছিলে কেইদিনমান থকাকৈ আৰু আজি ৰাতিপুৱাই প্লেনিং কৰিলোঁ যোৰহাট যোৱা। একদম পটাপট ওলাই ইয়াৰ ৰেডি হ'লোঁ আৰু তাত মোৰ জেঠাই আছে আৰু জেঠাই ছোৱালীজনী আজি জন্মদিন। চ' তাত যাম আৰু তাত ছাৰপ্ৰাইজ দিম। বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। চ' আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰ গাড়ীত তেল ভৰাই লৈছে, সেইটো সময়তে কিবা লৈ লৈছোঁ খাবলৈ। এনেও জাৰ্ণি কৰোঁতে কিবা কিবি খাবলৈ মন যায়, চ' আগতীয়াকৈ লৈ লৈছোঁ আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। এয়া মা আৰু পাপাৰ যোগাৰ হয়। বুট এয়া লৈ লৈছে আৰু এয়া পূৰা খাই গৈ আছে। আৰু এইফালে মিঠাই লৈ লওঁ সৰু সুৰাকৈ জেঠাইহঁতৰ ঘৰলৈ আৰু কিবা এটা লাইটকৈ আমি খাই লওঁ। এয়া আমি পালোহি কাজিৰঙা দেখিছে নহয়, একদম লাইন বাই লাইন গোটেই গাড়ী ৰখি যাবলগীয়া হৈছে এইকেইদিন। আৰু আমি ইয়াত পাই গ'লোহি বুঢ়ী আই থান। অকণমান সেৱা জনাই লৈছোঁ। ফাইনেলি আমি পাই গ'লোহি জেঠাইহঁতৰ ঘৰ আৰু এইফালে ডেক'ৰেশ্যন কৰি আছে জেঠুহঁতে। আৰু ডাঙৰকৈ পতা নাইকিয়া বোলে এইবাৰ বাৰ্থডে, অকল শিৱ পূজা পাতিছে। এইফালে পনীৰ ঘুগুনি এনেকৈ কিবা কৰি নিয়ম এটা কৰি থৈ দিছে আৰু এইফালে ডেক'ৰেশ্যন কৰি হৈ গ'ল। আৰু এইফালে আয়োজন কৰি আছে আজি শিৱ পূজাৰ বাবে। আমি যে ছাৰপ্ৰাইজ দিলোঁ, জেঠুৱে খুব বেছি ভাল পাইছে, কাৰণ জেঠু কৰ্মসূত্ৰে যোৰহাটত থাকি এনেই অৰিজিনেল ঘৰ জামুগুৰিত। আৰু আমি যিহেতু আহিলোঁ বেছি ভাল পাইছে আৰু কোনো ইয়াত ফেমিলি মেম্বাৰ কোনো নাইকিয়া। চ' এইফালে আমি আহি পাই গ'লোহি আৰু ইয়াৰ আয়োজন কৰি আছে যিহেতু অকণমান মাহঁতে হেল্প কৰি দিছে। মাহে খোৱা বুলি কোৱা, মাহে খোৱা হ'ব দিয়া। ঐ খোজ খাব আহা, চাই খাই দেখিলে খাবা খোৱা নাই কি নেলাগে। যোৱাকালি আমাৰ টিকলিজনী, তাইৰ নাম হ'ল বাৰ্বি আৰু তাই 2 বছৰ কমপ্লিট হৈ গ'ল। নেক্সট মৰ্ণিং আমি প্লেনিং কৰিলোঁ শিৱসাগৰ যাবলৈ আৰু আগতে মই যোৱা নাইকিয়া, চ' আজি যাম। বহুত এক্সাইটেড হৈ আছোঁ। আৰু এইফালে মা, জেঠাই আৰু জেঠু লগতে পাপা আৰু মই যাম। আৰু এইফালে মাহঁতো ৰেডি হৈ গ'ল। প্ৰথমতে আমি আহিলোঁ ঢেকীয়াখোৱা নামঘৰ।
Kunori Loron Tekri Oromo Sala Ikropori Romuro Oke Pute Tano Osanto Kuri Baku Dewa Omihano নেক্সট আমি যাম ৰংঘৰ চাবলৈ আৰু ইফালে জেঠাই আৰু মায়ে কাপোৰটো চেঞ্জ কৰি লয় ইয়াতে নেক্সট আমি আহিলোঁ তলাতল ঘৰ আৰু ইয়াত দেখিছেনে পৰিৱেশ বহুত গৰম ইয়াত নেক্সট আমি আহিলোঁ ৰংঘৰ ৰংঘৰটো আমি চাবলৈ ইমানকৈ নোৱাৰিলোঁ কাৰণ আমি আকৌ ইফালে যাবলগীয়া আছে চ' আমি ইয়াত ৰাস্তা মুখৰ পৰা অকণমান চালোঁ ফটো উঠিলোঁ দেন আমি নেক্সট যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ
মাংসটো ৰখাই দিওঁ বাবু তাকে নেক্সট আমি আহিলোঁ শিৱদৌল আৰু ইয়াত আমি যাওঁ ভিতৰলৈ ব'লক একো দিয়াচোন একো নহয় আৰু এইফালে জয়সাগৰ ইমান ধুনীয়া পৰিৱেশ হয় আৰু আজি বহুত গৰম পৰিছে আৰু ইয়াত পুৰা বতাহ মাৰি আছে খুব বেছি ভাল লাগিছে আৰু আমাৰ টিকলিজনী একদম পুৰা দৌৰি আছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিলে বাই বাই